Hello guys, good morning, welcome to my another vlog. আৰু আজি পুৰা ৰাতিপুৱা ভিডিও ষ্টাৰ্ট কৰি দিছো আৰু এফালে বা আছে দিবদা আছে এইটো ষ্টেচন বেটি ষ্টেচন মানে গৈ আছো আজি লখিমপুৰ এই মানে আগতে ৰাঙাপাত আপোনালোকে কন্টিনিউ কিছুমান ভ্লগ দেখিব পালে এই দিবদা না যায় বা যাব গৈ আছে লখিমপুৰ মেডিকেল কলেজ একদম ৰাতিপুৱা ধুনিয়াকে আহি গলো আৰু এইটো বেটি ষ্টেচন ট্ৰেইন আহি পাবই আৰু পানী পানী সবফালে এইফালে পানী সবফালে পানী তো বলক আজি ভিডিওটো একদম ৰাতিপুৱাই আৰম্ভ কৰো ৰেল ষ্টেচনৰ পৰা এফালে চাওক এইটো বেদেতি ষ্টেচন একদম সৰু ষ্টেচন আৰু সব ট্ৰেইন নৰখে অকল এখনে ৰখে এইখন ৰাতিপুৱাখন ৰখে আৰু ৰাতি ঘূৰি আহি এইখনে ৰখে তো এফালৰ পৰা আহিব আৰু আমি এতিয়া এইফালে যাম একদম মজাকে চাওক বেদেতি ষ্টেচন এইটো আৰু মানুহ চানুহ আছে অলপ চলপ আৰু একদম ধুনীয়াকে বলা ফাইনেলি ট্ৰেইন আহি গ'ল এইখন চাওক গাইছ একদম ধুনীয়াকে আহি গ'ল ফাইনেলি এখন হৈছে মুকক চেলেং এক্সপ্ৰেছ আহি গ'ল আৰু এতিয়া আমি এইখনতে যাম নৰ্থ লখিমপুৰলৈকে বলক এতিয়া ভিতৰত যাওঁ ট্ৰেইনত উঠি আৰু একদম ট্ৰেইনৰ ভিতৰৰ পৰা একদম আপোনালোকক জাৰ্ণিটো ধুনীয়াকৈ দেখাই যাওঁ তো আহক এতিয়া এফালে যাওঁ বলক একদম মজাকৈ নৰ্থ লখিমপুৰ গাইজ পুৰা ট্ৰেইনত উঠি গ'লোঁ আৰু এতিয়া একদম ধুনীয়াকৈ বলক নৰ্থ লখিমপুৰ যাওঁ আৰু ৰাস্তা অলপ চলপ দেখুৱাওঁ এতিয়া একদম বুৰৈ দলং পাইছোঁ মজাকৈ আৰু গাইজ এইখনেই হৈছে বুৰৈ নদী আৰু বুৰৈ ব্ৰিজ পাই গ'লোঁ একদম মজাকৈ বলক একদম মজাকৈ আহি আছোঁ আৰু এতিয়া তাঁতি বাহাৰ পাৰ হৈছোঁ তো ট্ৰেইনখন যাব মুকক চেলেং আৰু আমি যাম নৰ্থ লখিমপুৰ একদম মজাকৈ গৈছোঁ বেছি দূৰ নাই আৰু আছে হ'লেও ফাৰ্ষ্ট টাইম লখিমপুৰ গৈছোঁ ট্ৰেইনত আৰু পূৰা এতিয়া ষ্টিং চাওঁ পূৰা ষ্টিং খামেই বলক এতিয়া আৰমতি দেখাম তো বেছি ষ্টেচনবিলাক নেদেখাওঁ চিধাই গৈ পেলাই তাত লগ পাই আছোঁ আৰু গাইছ এইটো যিটো ফাটি গৈছে ৰাস্তাটো এইটো যাব নাহৰলগুন আৰু এইফালে চিধা যাব লখিমপুৰ আৰু এইটো যিটো টাৰ্ণিং লৈ পেলাই গৈছে এইটো যেতিয়া নাহৰলগুন যাব আহি গ'লো লখিমপুৰ চাওক ইমান ডাঙৰ ষ্টেচন এইফালে চাওক ট্ৰেইন ৰখি গ'ল আৰু এইটো হৈছে লখিমপুৰ ষ্টেচন আৰু ধুনীয়াকৈ আহিলোঁ আৰু আমি যাম ইয়াত চাওক ষ্টেচন সেইফালে সেয়া দেখিছে লখিমপুৰ মেডিকেল কলেজ প্ৰায় তাতে পোষ্টিং হৈছে তাতে যাম আৰু ইমান ধুনীয়া লাগিছে নহয় ইয়াত আহি এইটো হৈছে লখিমপুৰ ষ্টেচন পূৰা মজাকৈ আহি গ'লোঁ একদম ধুনীয়াকৈ আহি গ'লোঁ এইফালে ট্ৰেইনো গুচি গ'ল সেইটো চাওক উত্তৰ লখিমপুৰ নৰ্থ লখিমপুৰ এখন ষ্টেচন একদম ধুনীয়াকৈ আহিলোঁ মজা লাগিছে একদম বহুত ডাঙৰ ষ্টেচন একদম মজাকৈ আহি গ'লোঁ কেনে লাগিলে ট্ৰেইনত ভাল লাগিছে একদম মজাকৈ আহি গ'লোঁ তাৰপৰা মানে ভাল লাগিলে ট্ৰেইনত আহি পেলাই আৰু পূৰা আপোনালোকে চাই পেলাই ভাল পাইছে তো এতিয়া গৈ আছোঁ লখিমপুৰ মেডিকেল কলেজত আৰু তাত গৈ পেলাই তাত ধুনীয়াকৈ দেখাই আছে চাওক এইটোৱে হৈছে ষ্টেচনটো ধুনীয়াকৈ আহিলোঁ বলক এতিয়া তাত যাওঁ তো আহি পাই গ'লো
গ'লোঁ মেডিকেল কলেজত। এইখন চাওক ইমান ডাঙৰ এটা এৰিয়া লখিমপুৰ মেডিকেল কলেজৰ। তো এইফালে চাওক, এইফাললৈকে আছে একদম বহুত ডাঙৰ এটা কেম্পাছত আছে আৰু এইখন গেট তবলকে ভিতৰলৈ আৰু পূৰা আপোনালোকক দেখুৱাই যাওঁ। এইফালে চাওক কিমান ডাঙৰ দেখিব পাৰিছে, গোটেই এম্বুলেঞ্চ আছে আৰু এই দূৰলৈকে একদম কেম্পাছটো আছে। তো এতিয়া বলক ভিতৰলৈ সোমাওঁ। আহি গ'লোঁ ভিতৰলৈ। ইমান ডাঙৰ এটা কেম্পাছ, মানে কি ক'ম আৰু, এনেকুৱা মেডিকেল কলেজ মই দেখা নাই। মানে তেজপুৰখন দেখিছোঁ, কিন্তু তেজপুৰখন ইমান ডাঙৰ। গাইছ একদম মজাকৈ আহি গ'লোঁ ইয়াত। এইফালে চাওক পিছফালে পূৰা লখিমপুৰ মেডিকেল কলেজ দেখিছে, একদম ধুনীয়া, মানে বহুত ডাঙৰ। তেজপুৰ মেডিকেল কলেজতকৈ বহুত ডাঙৰ। চাওক কিমান আছে, এইফালৰ পৰা ধৰি চাওক না গোটেইখিনি আৰু মানে ইয়াত মানে নিজে হেৰাই যাম নিচিনা লাগে। চাওক কিমান বিল্ডিং বা। এতিয়া এইফালে যাব লাগে ইমাৰ্জেঞ্চি ফালে, মানে তাত OPD দিব বাই, মানে আজি জইন আছে ইয়াত। চ' তালৈ এতিয়া গৈ আছোঁ আৰু আপোনালোকক আগফালে দেখাম। তো এইবিলাক বাৰু একে বিল্ডিং চিল্ডিং আছে এইবিলাক, তাতো হস্পিটেলেই হয়। তো মানুহো থাকে ইয়াত, নাৰ্ছ সিহঁত থাকে। আৰু এতিয়া এইফালে যাওঁ, তো তাত চাই লওক নাই এইবাৰ কি লেভেলত আছে হস্পিটেল। চাওক ইয়াৰ আৰ্মি গাড়ীৰ পৰা ধৰি চব আছে, এম্বুলেঞ্চে কিমান আছে। মেডিকেল কলেজ না লখিমপুৰৰ। চাওক না আৰু গাড়ী চাওক, পাৰ্কিং চাওক। মজা। কলেজ বিল্ডিং চাওক, ইয়াত পূৰা ক্লাছ হয় কলেজৰ, মানে শিকায় যোনবিলাকক। তো এয়া কলেজৰ ট্ৰেইনিং চেইনিং ইয়াতে দিয়ে, মেডিকেল কলেজ। আৰু এইফালে হস্পিটাল, মেডিকেল কলেজ হস্পিটাল লখিমপুৰ। এইবিলাক চাওক, গাড়ী চাওক দেখিছে ইমান ডাঙৰ। আৰু AC ভিতৰত লিফ্ট আছে, একদম মজাকৈ যাম এতিয়া, চব দেখাই যাম। গাইছ এইবিলাক হৈছে চব গাড়ী ৰখা ঠাই, মানে চিকিৎসকৰ, নাৰ্ছ, ডক্তৰ, এওঁলোকৰ মানে ইয়াত গাড়ী ৰাখে। চাওক ইমান ডাক্তৰ আছে, মানে ইয়াত ষ্টুডেণ্টবিলাকো আহে না পঢ়িবলৈ। তো এইফালে চাওক ব'লক এতিয়া ভিতৰত যাওঁ। মজাকৈ আহি গ'লোঁ। চাওক পিছফালে পূৰা মেডিকেল কলেজ আৰু ইয়াত পূৰা মানুহে, মানে একো নাই, ভিডিঅ' বনাই দিওঁ আৰু। তো ব'লক এতিয়া ভিতৰত যাওঁ, সেইফালে সোমাওঁ ব'লক। আৰু এইখনে হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়। চাওক কিমান ডাঙৰ। এখন দেখিছে লখিমপুৰ মেডিকেল কলেজ। ফাইনেলি মেডিকেল কলেজৰ ভিতৰত আছোঁ আৰু এইফালে পূৰা লিফ্টত উঠিছোঁ, কেনে মজা আছে ন। ওপৰফালে চাওক পূৰা গ্লাছ, আৰু এইফালে যদি গ্লাছ হয় একদম মজা লাগিব। এইবিলাক পূৰা ৱাৰ্ডবিলাক আছে। সেইফালেও লিফ্ট এটা আছে নেকি ন, এইফালেও লিফ্ট এটা আছে। আৰু এইবিলাক চব ৱাৰ্ড, চাওক এইবিলাক চব ৰুম আছে, ৱাৰ্ড আছে একদম ধুনীয়াকৈ। আৰু এইফালে লেডিজ, এইফালে চাওক চবফালে আছে। মেডিকেল কলেজ বহুত ডাঙৰ এখন, আৰু পূৰা চাওক ৱাৰ্ডবিলাক আছে, একদম ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক। আৰু এইবিলাক চাওক কিমান ধুনীয়া। তলত চাওক না, এই চেচ আৰু পৰিলে। আৰু চাওক এইবিলাক চবফালে আছে, এইফালে আছে, তাৰ পিছফালে আছে, তাৰ পিছফালে আছে। চাওক কিমান ডাঙৰ। আপোনালোকৰ ট্ৰেইন জাৰ্ণিটো দেখালোঁ আৰু এইখন মেডিকেল কলেজখন একদম ধুনীয়াকৈ দেখাইছোঁ। আৰু এই ভিউটো চাই লওকচোন এবাৰ, ওপৰৰ পৰা তলৰ ভিউটো এবাৰ চাই লওক। চাওক কিমান ধুনীয়া, তলফালে চাওক। আৰু চাওক পথাৰখন চাওকচোন ইমান ধুনীয়া। ইয়াত মানে যিমান পেচেণ্টবিলাক থাকে ন, তাৰ মানে ৰান্ধনি ঘৰ সেইটো, মানে কিটচেনটো সেইটো একদম ডাঙৰকৈ আছে। ইয়াত চব ছাপ্লাই দিয়ে ইয়াৰ পৰাই, যিমান মানে বেমাৰী থাকে, যিমান এডমিট হয় ইয়াত চবকে ইয়াৰ পৰা খাদ্য যোগান ধৰে। আৰু এইফালে ভিউটোৱে ভাল লাগি গৈছে। আজি এই ভিডিঅ'টো ইমানেই আছিলে, এনেই আপোনালোকক অলপ চলপ দেখুৱালোঁ। আৰু ভালকৈ এতিয়া পাব বাৰু, এতিয়া ভ্লগ পাই থাকিব ইয়াতে লখিমপুৰৰ পৰা মেডিকেল কলেজৰো ভিডিঅ' পাব, আৰু ইয়াৰ লখিমপুৰ টাউনৰো ভিডিঅ' পাব। তো গাইছ এইটো আজি ভ্লগটো ইমানেই আছিলে, তেন্তে নেক্সট ভ্লগ পাব, নেক্সট ভ্লগ। বাই বাই।